বামুণৰ জিহুবা বেহাৰ হাই একে লণ্ড ভণ্ড কৰি থৈ আহিল তাক বন্ধক নধৰিতো মই আজি তাক নাপাওঁ ভাগ্যে বন্ধকত থৈ কিবা কায়দা কৰি আকৌ মুচলি তই যাবা খুজিছা যা বাচ্চা মানে বাচেলি কেনেকে হ'ল মানে মই ইফালে ভুল কৰি ক'লো ইফালে তই যাবি কিন্তু কোনো ঝগৰ নকৰিবি বাপা আৰু শস্য নাচবি আৰু তই জাকা জাকা নামিবি দেই অ বাপা এটা নিয়ম আছে মই নিয়মটো তোক কৈ যাম নতলা নেকি বাপা ফালৰ পৰা যাম চানা ধৰিয়া মাখাবিলাক নামিবি বাপা আই আমাক আয়ে ডাঙা দীঘল কৰোঁতে যিখিনি কষ্ট হৈছিল সেইখিনি সিহঁতৰো হৈছিল 10 মাহ 10 দিন ভিতৰত ৰাখি প্ৰসৱ বেদনাত চটপটাই থাকি বাহিৰ উঠি আৰু কৈছি সেই মাকা যদি মাৰি আনা চানাটো আলাই ৰাখি নহ'ব আৰু কৈছি কি বুলি পেলাই পহৰাই দিব বাপা আৰু এই আমাৰ ওজাৰ নিচিনাকে যেতিয়া মুখে দেখা তেতিয়া হলি বহুত তেতিয়া বহুত সেইমতে ভীমে গলাটো লৈছি দাইদেউকক এটা প্ৰণাম জনাইছি অৰণ্য বুলি খোজ লৈছি ইফালে এই সৰবতটো হৈছে কি মুহূৰ্তত উজাই দিলে 500জনে কথা মাতে কৈতে বহি আছে শুনা ৰাজা ভৈলা বাপক আছে পুনৰিক নামেৰে তথাত থাকৈ যাহাকে পাৱত ইফালে ইহঁতে কি কৰিছে ভীম ফেলা ওলাই গ'ল যাৱাৰ লগে লগে বাকী 4জন বহি লৈছি মাইজন গুলপতিত ৰাখি খাই থকা লাগিছিলে একাদিক্ৰমে কাহিনীবিলাক কি হৈছে ধাৰা ওলা নাই না সেকেন্ড পুৰা সেকেন্ড বহুত বেয়া দেখা গ'ল
Cái này nhé tôi